মই যদি মুকে কওঁ CID মই যদি বেহাৰবাৰী আউটপোষ্ট মোক CID নালাগে জেনেৰেল পুলিচ হলেই হ'ব জেনেৰেল পুলিচটো ইয়াত নাছে বেহাৰবাৰী পুলিচে আছে হ'লেও আপুনি মুকে কওকচোন মই শুনি চাওঁ কি কৈছে যি কৈছে আকৌ মুখ মেলি কওক কোনে কৈছে আচ্ছা তোমাৰ নামটো কি মনালিশা দ্বাৰা ধুনীয়া নাম দেই থ্যাঙ্কস মোৰ নাম ফৈলাও বসুমতাৰী আৰু এড্ৰেছটো হ'ল আপোনাৰ এড্ৰেছ মোক নালাগে ঠিক আছে তোমাৰ এড্ৰেছটো কোৱা মোৰ এড্ৰেছ লৈ আপুনি কি কৰিব আৰু মাইকী মানুহৰ এড্ৰেছ আপোনাক কিয় লাগে তুমি ভুল বুজিছা কেছটো আমি লিখবা লগা হলে তোমাৰ এড্ৰেছটো লাগব না নাই ধুনীয়াকে পাতি আছে নে ৰচোন কথা বতা আমি অকণ পাতি আহো ৰ না ৰবা দেই ৰবা কি হ'ল ক আপোনাক মই দেখিবলৈ মনোদা হৈ আহি আছে মোৰ আহিছা কিয় আকৌ ছোৱালী কেঁচা আনিছে আপুনি মোক উফুৱাই দিছে আজিও মই ছোৱালী কেঁচা আনিছে আজিও মোক উফুৱাই দিছে মই কি গোটেই জীৱনকে উফুৱাই থাকিম নেকি বনাহিছা কি কৰবি তই মই গোটেই জীৱন যেন আন্ধা আন্ধা কৈ দিছো কেনেকে এনেকে ফালতু কৰিছে নেকি আন্ধা আন্ধা দেখিছে দেখছা না ছাৰ কি কৰিছে সি ইমান লেতেৰাকে চশমা পিন্ধে চা এতিয়া পোহৰ পোহৰ দেখিছে তাহে কৈছো তক সঁচাকে কেতিয়াবা মাৰিম ৰ এবাৰ আকৌ চাই চাই চাইড কাটি নিছে কি যে হৈ আছে হয় মই বেহাৰবাৰী আউটপোষ্টৰ IC ক'লো আপুনি মোক ইমিডিয়েট লক কৰক ইয়েছ এতিয়া ফোন কৰি মাতিলে আহিব জানো কিয় নাহিব নাহিলে দেখা যাব আপুনি অলপ ৱেইট কৰক কথাটো কিন্তু বেয়া হৈছে নেকি চা কি চবে যে ছোৱালীজনী চাইড কাটিছে আপুনিও চা চাইড কাটি নিছে মানে এই ছোৱালীজনী এই ল'ৰাজন কোন এটা নমুনা ছাৰ আপুনি তেওঁৰ একো কথাই নুশুনিব ডাইৰেক্ট লকআপত ভৰাই দিব আগতে আহি লওকচোন বাৰু ছাৰ একচুৱেলি হাই হাই I'm Krishna Kamal Khatania. I'm Monalisha. Lingdo? No, Dwara. Yeah. Actually, ma'am, this case is that when we are hearing about the name of Monalisha, that mind goes to Bhupendra's famous song. Silongore Monalisa Lindo, Silongore Monalisa Lindo, Tomar hator guitar khoni, tilimili music bojai jua. Okay. Top guess মই আনিছো মুকে সাইড কাটি কাটি দিছে আজিবা কেছু আনিছো তাইটো না কাটি নিজকে সিজে হ্যান্ডলিং কৰি একচুয়ালি মোৰ হাজবেণ্ডৰ 2 বছৰ মানৰ পৰা অলপ অসুখ বেড ৰেষ্টত আছে তাৰ মানে আপুনিয়ে ঘৰ চলাবলগীয়া হৈ আছে হয় এভৰিথিং মই কৰো আপোনালোকৰ ল'ৰা ছোৱালী কেইটা আমাৰো একে অনুভৱ কৰো আসলতে ভগৱানে আমাক এনেকৈ ৰাখিয়ে ভাল পাইছে আমি এনেকৈ থাকো আপুনি অকমান বহিবচোন চাওক আজি এমাহে তেখেত ডিউটিলৈ অহা নাই তেওঁক টাৰ্মিনেট নকৰি কি কৰিম কওকচোন মইতো আপোনাক জনাইছোৱে ৰাতিপুৱাই ফোন কৰি কৰি জনাই থাকিলে নহব নহয় এটো অৱশ্যে হয় অফিচৰ ডিউটি টাইম মতে কৰিব লাগিব তেনেহলে বাকিবোৰ কাম কোনে কৰিব অফিস ডিউটিটো কৰি থাকিলেই নহব এটো আকৌ কেনেকুৱা কথা আজি এমাহ ধৰি মোৰ ঘৰত গেছ জ্বলাবলৈকে টাইম নাই চাহ ভাত সকলো হোটেলৰ পৰা অৰ্ডাৰ দি আনি খাবলগীয়া হয় তাৰ উপৰি আকৌ অফিস ডিউটি
কি ধৰণৰ অদ্ভুত কথা কৈছে ইমান সময় নাই নে আপোনাৰ নাই মোৰ একো কৰিবলৈকে সময় নাই অফিচৰ ডিউটিটোতো গুলি মাৰক আপোনাৰ মানে একো কাম কৰিবলৈ সময় নাই নাই আৰে আকৌ আপুনিয়ে ক'লে কামতে ঘূৰি আছো বুলি কথাটো ঠিক মই বুজা নাই অহা না ছাৰ বিয়া বাৰু খাই চাগে ঘূৰি ফুৰিছে হেৰি যোৱা সপ্তাহত দেউতাৰ বছৰেকীয়া খাব যাব নোৱাৰিলো কামৰ কাৰণে উশাহ নোপোৱা হৈছো কি খেলি মেলি কৰি আছে এবাৰ কৈছে কাম কৰিবলৈ টাইম নাই এবাৰ কৈছে কামৰ ভূমকত উশাহ ল'বলৈ টাইম পোৱা নাই কেছ কি মেডাম কথাটো কি হৈছে আপুনি মোক ভালকৈ বুজাই কওকচোন চাওক চৰকাৰৰ অৰ্ডাৰ মতে ড্ৰাইভিং লাইচেন্স আকৌ বনাবলগীয়া হৈছে পলিউশ্যনৰ কাম ইফালে আকৌ ভোটাৰ আইডি ভেৰিফিকেশ্যনৰ কাম ইফালে NRCৰ কাম এইবোৰ কামত ঘূৰোতে মোৰ অফিচৰ কাম কৰিবলৈ জানো টাইম আছে উফ সেইকাৰণে আপুনি অফিচলৈ নাহে টাইম ক'ত পাইছো কিন্তু হয় ছাৰ যুক্তি আছে কথাটো চৰকাৰে ছাৰ আমাক ইমানবোৰ নীতি নিয়ম বান্ধি দিছে এইবোৰ কাম কৰিবলৈ যাওঁতে আমাৰ নীতি নিয়ম কৰ্মখিনি কৰিবলৈকে আমি টাইম নোপোৱা হলো কিন্তু খাটনিয়াৰ চৰকাৰে এইটোতো ভালৰ কাৰণে কৰিছে ভালৰ কাৰণে কৰিছে কিন্তু একে সময়তে চব হ'ল যে গুৱাহাটীত যে ট্ৰেফিক জামটো এইবোৰ কামৰে যাম নেকি চৰি মনালিছা মই এইবিলাক কথা ভবাই নাছিলো ঠিকে আছে মই আপোনাৰ টাৰ্মিনেশ্যন লেটাৰ এখন উঠাই লৈছো থেংক ইউ এই নিয়মৰ কাৰণে আৰু বা কিমানৰ কি হৈছে আপোনাৰ কিবা হৈছে না যাওক কামত ধৰ